26,000 ৰিজাল্ট ওলাব আপোনালোকক এটা কথা ক'লে আপোনালোকে তাৰ ওপৰত পকাই 10টা নিউজ কৰিব গতিকে আপোনালোকৰ লগত এইবিলাক কথা নাপাতা ভাল কাৰণ আপোনালোকৰ কামেই হৈছে যে কেনেকৈ নিযুক্তিটো নোহোৱা কৰিব পাৰি আৰে নহয় প্ৰথমবাৰ মই দেখিলোঁ যে অসমৰ সাংবাদিকে অসমীয়া ল'ৰাই চাকৰি পালে বেয়া পায় একদম 100% আৰু আপোনালোকক এইবাৰ যিমান অসমীয়া ল'ৰাই বেয়া পাইছে আপোনালোকে ভাবি আছে এইবিলাক চলে বুলি ইমান বেয়া পাইছে এইবাৰ আপোনালোকে এইবিলাক কৰাৰ কাৰণে আপোনালোকে নিজেও গম পোৱা নাই আপোনালোকে থকা গাঁওখনৰ মানুহক সুধিবচোন আপোনালোকক ভাল পাইছে ডেকা অসমীয়া ল'ৰা 26,000ৰ ঘৰত খুব ধুনীয়াকৈ চাকৰি পাব ধুনীয়াকৈ বিনা পইচাত একোটা পৰিয়াল গঢ়ি লৈ উঠিব আশীৰ্বাদ কৰিব লাগে নহয় আৰু ক'ৰবাত সৰু সুৰা ভুল হ'লেও আপোনালোকে আগতে দেখুৱাই দিব লাগে যে ছাৰ এইটো ক'ৰবাত এইটো অলপ ভুল হৈছে এইবোৰ আমি নিউজ নকৰোঁ কিন্তু আপুনি ঠিক কৰি লওক সকলোৱে মিলিজুলিহে চাকৰিকেইটা দিব লাগে যাতে অসমীয়া ল'ৰাকেইটাই চাকৰি পায় ক'ৰ পৰা 2 লাখ আপোনালোকে বাহিৰৰ পৰা প্ৰাৰ্থী লৈ আহিলে